Hello everyone, সকলোকে the learning point ইউটিউব চেনেলে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত পঢ়িম যে আৰ্টিকল ইজ এ ৰিফাৰ প্ৰপাৰ নাউন, যে প্ৰপাৰ নাউনৰ আগত আৰ্টিকলৰ ব্যৱহাৰ। অৰ্থাৎ আগৰ ভিডিঅ'ত আমি কৈছিলো কি যে প্ৰপাৰ নাউনৰ আগত নৰমালি আৰ্টিকল নহয়। অৰ্থাৎ 90% ক'ব পাৰি যে প্ৰপাৰ নাউন কি নহয়, আৰ্টিকল নহয়। কিন্তু কিছুমান নিয়মতে কি হয়, প্ৰপাৰ নাউনৰ আগতো আৰ্টিকল ব্যৱহাৰ হয়। যেনে প্ৰথম নিয়মটো আছে কি কম্পাৰিজন, অৰ্থাৎ তুলনা। যদি কোনো প্ৰপাৰ নাউনৰ লগত আৰু এটা প্ৰপাৰ নাউনৰ কোৱালিটিৰ লগত তুলনা কৰা হয়, তেতিয়া কি হ'ব, সেই প্ৰপাৰ নাউনৰ আগত আৰ্টিকল দা বহুৱাব লাগে। কি কৈছো, যদি কোনো প্ৰপাৰ নাউনৰ কোৱালিটিৰ লগত আৰু এটা বা আৰু এজন প্ৰপাৰ নাউনৰ কোৱালিটিৰ লগত কোৱালিটি তুলনা কৰা হয়, তেনে ক্ষেত্ৰত সেই প্ৰপাৰ নাউনৰ আগত আৰ্টিকল দা বহাব লাগে। যেনে মই যদি এনেদৰে কওঁ যে Rahul is the MS Dhoni of our team. যে রাহুল আমার টিমৰ কি হয়, MS Dhoni হয়। তো MS Dhoni ইয়াত কি আছে, প্ৰপাৰ নাউন। ৰাহুলো প্ৰপাৰ নাউন, অৰ্থাৎ MS Dhoni যোনটো কোৱালিটি আছে, সেই কোৱালিটিটো কাৰ লগত তুলনা কৰা হৈছে, ৰাহুলৰ লগত। এনেদৰে তুলনা কৰা হয়, তেতিয়াহ'লে যোনজন ব্যক্তি বা যোনটো প্ৰপাৰ নাউনৰ লগত তুলনা কৰা হ'ব, যাৰ কোৱালিটি তুলনা কৰা হ'ব, তার আগত আর্টিকল দা বহিব। ঠিক আছে, তো এইটো হল কি যে এইটো নিয়মত কি হয়, প্ৰপাৰ নাউনৰ আগতো আৰ্টিকল দা বহুৱাব লাগে। নেক্সট ইউজটো হল কি, নেক্সট ইউজটো হল কি নো কম্পাৰিজন অনলি টক এবাউট কোৱালিটি। অৰ্থাৎ ইয়াত কি হয়, ইয়াত কোৱালিটিৰ কথা কোৱা হ'ব, কিন্তু কোনো তুলনা কৰা নহ'ব, কোনো আৰু বেলেগ নামৰ লগত তুলনা কৰা নহয় বা কাৰোবাৰ লগত তুলনা কৰা নহয়। অনলি কি কৰা হ'ব, ইয়াত কোৱালিটিৰ কথাহে কোৱা হ'ব। কেনেকুৱা, যদি কোনো ব্যক্তিৰ গুণৰ এটা গুণ, এজন কি আছিলে, মহান ব্যক্তি আছিলে বা সৎ মানুহ আছিলে, ভাল মানুহ আছিলে, আমি হল যে নো কম্পাৰিজন অনলি টক এবাউট কোৱালিটি। ইয়াত কোনো ধৰণৰ দুই নম্বৰ ইউজটো হল যে নো কম্পাৰিজন অনলি টক এবাউট কোৱালিটি। অৰ্থাৎ ইয়াত কি হ'ব, কোনো প্ৰপাৰৰ তুলনা নহয়, অকল কোৱালিটিৰ কথাটোহে কোৱা হ'ব। কেনেকৈ কোৱা হ'ব, ধৰা কি হয় যে ধৰা এপিজে আব্দুল কালামৰ কথা কৈছো। এপিজে আব্দুল কালাম আছিলে, এজন বিজ্ঞানী আছিলে, মহান লোক আছিলে, হয়নে নহয়, মহান ব্যক্তি আছিলে। ঠিক তেনেদৰে আমি যদি এনেদৰে কওঁ যে আমাৰ সোসাইটিত, আমাৰ সমাজত এজন এপিজে আব্দুল কালামৰ দৰকাৰ, কিন্তু কথাটো কেনেকৈ কৈছো যে এপিজে আব্দুল কালামটো আমাৰ সমাজত নাহে, তেওঁৰ যোনটো কোৱালিটি আছে, তেওঁৰ যোনটো গুণ আছে, তেনেকুৱা এজন ব্যক্তি দৰকাৰ, এনেকৈ কৈছো। এনেকুৱা ক্ষেত্ৰত কি হ'ব, তেওঁৰ আগত, অৰ্থাৎ সেই প্ৰপাৰ নাউনৰ আগত, এপিজে আব্দুল কালামৰ আগত কি হ'ব, আৰ্টিকল এন হ'ব। কি হ'ব, এন হ'ব। আৰু এনেকুৱা এইটোৰ মতে আৰ্টিকল এও হ'ব পাৰে, এনো হ'ব পাৰে। কেতিয়া এ আৰু কেতিয়া এন হ'ব, সেইটো মই এতিয়া বুজাই আছো। যদি মই এনেদৰে কওঁ যে আৱাৰ society needs an Abdul Kalam। এতিয়া চোৱা, ইয়াত কি হৈছে, আৱাৰ সোসাইটি নিডছ এন আব্দুল কালাম। ইয়াত আব্দুল কালাম বিচৰা নাই, কি হৈছে, আব্দুল কালামৰ যেনেকুৱা কোৱালিটি আছে, যি গুণ আছে, তেনেকুৱা গুণ থকা এজন ব্যক্তিকহে বিচৰা হৈছে সমাজত। ঠিক আছে, সেইকাৰণে কি হ'ব, আব্দুল কালামটো যদিও প্ৰপাৰ নাউন হয়, কিন্তু তেওঁৰ কোৱালিটিৰ কথাহে কোৱা হৈছে, তেওঁৰ বিষয়ে কৈ থকা হোৱা নাই। তেওঁৰ নিচিনা আৰু এজন ব্যক্তিৰ কথা কোৱা হৈছে, যাতে তেওঁৰ নিচিনা আৰু এজন, তেওঁৰ যি গুণ আছে, তেনেকুৱা গুণ থকা আৰু এজন ব্যক্তি বিচৰা হৈছে সমাজত। সেইকাৰণে এনেকুৱা আগত আৰ্টিকল এ নহলে এন ব্যৱহাৰ হ'ব। ইয়াত এন কিয় হৈছে, কাৰণ আব্দুলৰ আগত যোনটো লেটাৰ আছে, এইটো কি হয়, ভাৱেল সাউন্ড। যদি ভাৱেল সাউন্ড হয়, তেতিয়াহ'লে এন হ'ব, আৰু যদি কনসোনেন্ট সাউন্ড হয়, তেতিয়াহ'লে এ হ'ব। ভাৱেল সাউন্ড মানে কি, যে ভাৱেল সাউন্ড হ'ল যদি কোনো প্ৰপাৰ নাউন, যদি কোনো নাউনৰ আগত কি থাকে, এ ই আই ও ইউ থাকে, তেতিয়াহ'লে তাৰ আগত হ'ব এন হ'ব, আৰু বাকি কেইটা যদি থাকে, কনসোনেন্ট থাকে, তেতিয়াহ'লে এ হ'ব। তো আজি আমি কি শিকিছো, যে প্ৰপাৰ নাউনৰ আগতো আৰ্টিকল হ'ব পাৰে। প্ৰথম ৰূলটো আছিলে কি, কম্পাৰিজন, যদি তুলনা কৰা হয়, প্ৰপাৰ নাউনৰ কোৱালিটি তুলনা হয়, তেতিয়া তাৰ আগত আৰ্টিকল দা হয়। আৰু যদি তুলনা নহয়, অকল কোৱালিটিৰ কথাহে কোৱা হয়,
তেতিয়াহ'লে তাৰ আগত আৰ্টিকল এ নহলে এন বহে ঠিক আছে আৰু আছে বাকিখিনি আমি আৰ্টিকল চেপ্টাৰত ধুনীয়াকৈ পঢ়িম এক্সাম্পলৰ সৈতে ঠিক আছে তো আজিৰ ভিডিঅ'টো এইখিনিৰে তোমালোকলৈ মই দুটা হোমৱৰ্ক দিছো হোমৱৰ্কখিনি কৰিবা হোমৱৰ্কখিনি কৰি পেলাই কমেন্টছত জনাই দিবা তো এই দুটা তোমালোকলৈ হোমৱৰ্ক থাকিলে প্ৰথমটো হ'ল কি যে কালিদাস ইজ দ্য শেক্সপিয়াৰ অফ ইণ্ডিয়া ইয়াত আৰ্টিকল কোন কি আৰ্টিকল হ'ব দা এন নে এন এইটো তোমালোকে কমেন্টছত জনাবা দুই নম্বৰটো হ'ল কি উই নিড দেশ গান্ধী ইন আৱাৰ পলিটিক্স ইয়াত কোনটো আৰ্টিকল হ'ব সেইটো তোমালোকে কমেন্ট সেকশনত জনাবা আজিলৈ এইখিনি আশা কৰো ভিডিঅ'টো ভাল পাবা আৰু এই প্ৰপঞ্জনৰ বিষয়ে তোমালোকে অলপ বুজিব পাৰিছা থেংক ইউ